Hi guys, welcome back to my channel Anusmita YT Creation. বহুকেইদিনে হ'ল মই ভিডিঅ' দিব পৰা নাই কাৰণ মোৰ অসুখ হৈ আছিল। এতিয়া অকমান ভাল পাইছো, ডক্টৰক দেখুৱালো। এতিয়া ভিডিঅ' দিবলৈ ষ্টাৰ্ট কৰিছো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থব। Thank you. আজি মই এই ভিডিঅ'ত দেখুৱাম কেইযোৰমান বোৱা মেখেলা চাদৰ। মই আগতে এটা ভিডিঅ' বনাইছিলোঁ মেখেলা চাদৰ আৰু এখন শাৰীৰ ওপৰত। ভিডিঅ'টো মোৰ গোটেইকেইটা ভিডিঅ'তকৈ বেছিকৈ ভিউজ আহিছে। আশা কৰোঁ আপোনালোকেও যদি এইটো ভিডিঅ' চোৱা নাই চাই ল'ব। যদি পাৰোঁ মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু। আৰু এতিয়া মই বাকী কেইযোৰ মেখেলা চাদৰ দেখাওঁ বাৰু বলক। এতিয়া মই দেখাম এইযোৰ। আপোনালোকৰ বাৰু কালাৰটো কেনে লাগিছে? এয়া মাছখিনিত এনেদৰে কমলা এণ্ড কলাৰে এইটো ঘৰ বৰ্গ আকাৰত এইটো কৰা হৈছে। এইখিনিত বাকী মাজৰ ভাগটো একে আৰু এইটো হৈছে আঁচলটোত এয়া বগাৰে এয়া বুটা বচা হৈছে, এইডাল পালক নেকি। আৰু এইটো হৈছে এটা ধুনীয়া চকৰিৰ নিচিনা এইটো ফুল। বহুত বেছিয়ে পাক আছে ইয়াত, কিন্তু ভাল লাগে। এইযোৰ বুবলৈ বহু বছৰে হ'ল, কিন্তু এতিয়াও ভাল হৈ আছে। আৰু কাপোৰযোৰ এয়া বগা আৰু সেউজীয়া কালাৰেৰে ইয়াত দিয়া হৈছে। আৰু এতিয়া মই দেখাম মেখেলাখন। এইখন মেখেলা এয়া বগা আৰু সেউজীয়াৰে একেটা ফুলকে দিয়া হৈছে। এয়া পালক, এয়া বুটা বচা হৈছে। এইখিনি কিন্তু মই পাৰোঁ, এইটো কিন্তু মই নোৱাৰোঁ কৰিব। এয়া মায়ে কৰিছে। আৰু মই নেক্সট আপোনালোকক দেখুৱাম এইযোৰ। এইবিলাক চব ঘৰত পিন্ধিব পৰা কাপোৰ, ডিজাইন কৰি ক'ৰবাত দিব পৰাকৈ বোৱা নাই বাৰু। এইযোৰ সাধাৰণতে ঘৰত পিন্ধিব পাৰি। মায়ে বাৰু নিপিন্ধে, থৈ দিয়াই আছে। এয়া এইটো কলা আৰু এইটো সেউজীয়াৰে দিয়া হৈছে ফুলটো। এইটো আগৰ চকৰিটোৰ নিচিনাই, কিন্তু অকমান সৰু হয় এইটো। আৰু ইয়াতো ঘৰকৈয়ে বোৱা হৈছে। এয়া কমলা আৰু বগাৰে বোৱা হৈছে। আৰু এয়া এইডাল পালক, এইখিনি বুটা বচা হৈছে। ইয়াত বাৰু ঘৰ কৰি দিয়া নাই, ইয়াত এনেই বুই দিছে। কমলা সূতাখিনি ইয়াত বুই দিছে। এইখিনিত এইবিলাক গুঠা হোৱা নাই, যিহেতু পিন্ধাও নাই, গুঠিব। আৰু এয়া মাজভাগ। আৰু এইখন মেখেলাখন। মেখেলাখনত একেই ফুল, সেউজীয়া আৰু কলাৰে। ইয়াৰ মেখেলাখনৰ তলত এইখিনি বুটা বাচি দিয়া হৈছে আৰু ওপৰতে এইখিনি দেখিছে নহয়। এইযোৰ মোৰ 2 নম্বৰ কাপোৰযোৰ আছিল। এবাৰ মই দেখুৱাম মোৰ 3 নম্বৰ কাপোৰযোৰ, তো চাই লওক। এইযোৰ হৈছে এযোৰ পাতল তিয়হ কালাৰৰ এইযোৰ কাপোৰ। সেউজীয়াও নহয়, কিন্তু পেৰট কালাৰ বুলি কয়। এইটো আঁচলটো পেৰট কালাৰ হালধীয়াৰে এই পটিটো বোৱা হৈছে।
আৰু মাজভাগত এনেদৰে নবাজী আৰু হালধীয়াৰে কাৰা পাৰি দিয়া হৈছে। এইটো আছোঁ তো। আৰু এইখন মেখেলাখন, এইযোৰ মই আগতেই খুলিয়ে থৈছিলোঁ। এয়া একে ধৰণে নবাজী আৰু হালধীয়াৰে কাৰা বচা আছে। তাৰপাছত এইটো মাজভাগত কাৰা এইখিনিলৈকে আছে। আৰু এই পেৰট কালাৰ। আৰু মই আপোনালোকক দেখাম 4 নম্বৰ কাপোৰযোৰ। 4 নম্বৰ কাপোৰযোৰ হৈছে এইযোৰ হৈছে পিংক কালাৰ, গুলপীয়া কালাৰৰ কাপোৰ। একদম মোৰ বিৰাট মৰম লাগে। এইটো আচল, এয়া কলা আৰু গুলপীয়াৰে মাজত গুণা আছে। বাকীখনতো গুণা আছিলে, মই কোৱা নহ'ল। আপোনালোকেতো চাই ল'বই। এয়া গুণা দিয়া আছে আৰু এইখন গুঠা হৈছে। এয়া মই অলপ খুলি দেখাম। আৰু ইয়াত একচটাই কলা বোৱা হৈছে, একচটা গুলপীয়া আৰু একচটা কলা মাজত এয়া গুণা দিয়া হৈছে। এয়া ইয়াত গুণা বাছি দিয়া হৈছে। মই মেলি দেখাই আছোঁ আপোনালোকক কটি চাদৰখন। আৰু ইয়াত মেখেলাখন দেখাই আছোঁ। এইখন মেখেলাখনত এয়া কলা আৰু গুলপীয়াৰে এইখিনি বোৱা হৈছে। এয়া আৰু মাজভাগত চাদৰখনৰ নিচিনাকৈ একেই। আৰু এতিয়া মই এযোৰ কাপোৰ দেখাম, যিযোৰ বোৱা নহয়। মাহীয়ে মোৰ মাক গিফ্ট দিছে, কিন্তু মোৰ চাদৰখন বিৰাট ভাল লাগে, গতিকে মই সেইযোৰো আপোনালোকক দেখাই দিওঁ। চাদৰখন হৈছে এইখন। মোৰ বিৰাটেই বেছি ভাল লাগে। নেট হয়, নেটৰ হয়। একদম নেটটো নহয়, ইয়াত কিবা কিবি এইটো ফুট দি বগাৰে কিবা কিবি কৰা আছে বাৰু। আৰু এইটো এটা ধুনীয়া গোলাপ ফুল। এয়া এইটো চাৰ্ফ কালাৰেৰে এই ফুলটো আৰু ইয়াৰ পতিটো দিয়া হৈছে। আৰু আঁচলটো একে, একদম চাদৰৰ গোটেইখিনিয়ে একে, সকলোবোৰ এনেদৰে দিয়া হৈছে। আৰু এইখন মেখেলাখন ওলোটা হৈ আছে, চাৰ্ফ কালাৰেৰে ধৰিব পাৰিছেনে? এয়া মাজে মাজে বগাৰে ফুট কৰি দিয়া আছে। আৰু এইটো আমাৰ গোলাপটো। তো এইখন মেখেলাখন গোটেইখিনি একে। মই আপোনালোকক এনেই এবাৰ দেখাই দিলোঁ। আৰু যদি ভিডিঅ'টো দীঘল হোৱা নাই, মই আপোনালোকক আৰু এটা বস্তু দেখাই আছোঁ, যিখন হৈছে এখন ঠাণ্ডাত উৰিব পৰা শ্বল। এইখন বিৰাট মৰম লাগে। এইটো কমলা ৰঙা আছে, কমলা আছে, তাৰপাছত বগা আছে, এইটো হৰিণ কালাৰ নেকি, সেইটো আছে। আৰু এইটো এটা কি মস্ত গোলাপ। ভাল লাগিছেনে বাৰু আপোনালোকৰ? যিহেতু ঠাণ্ডা আহি আছে মানে ঠাণ্ডা পৰিছে, আপোনালোকে এইখন ল'ব পাৰে। ছোৱালী মানুহেও এইখন ল'ব পাৰে। ইয়াৰ দামো বেছি নহয়, 100 ৰুপিজ। আপোনালোকে লৈ ল'ব পাৰে। আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু শেষত আকৌ এবাৰ কৈছোঁ, যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল আইকনটো হিট কৰি থ'ব। আৰু আহিবলগীয়া
ভিডিঅ'সমূহত যাতে আপোনালোকে মোক মৰম চেনেহেৰে আগুৱাই লৈ যায় তাৰে কামনা কৰিছোঁ। বাই বাই।